আজি মই পাছফালে এখন উৰাজাহাজ আছে, এইখনৰ বিষয়ে তোমালোকক অলপমান ক'বলৈ চেষ্টা কৰিম। ভিডিঅ'টো চোৱাৰ আগত ছাবস্ক্ৰাইব কৰিবা, যদি আৰু ভাল লাগিলে লাইক কৰিবা। এইখনৰ নামটো হ'ল এব্ৰ' HS748। এইখন ডিজাইন কৰিছিল ব্ৰিটিছ ফাৰ্ম এব্ৰ'য়ে 1950 চনত। এইখন মেনুফেকচাৰ কৰিছিল হকাৰ চেডলিয়ে নামৰ এটা কোম্পানীয়ে। এইখন বনাই সম্পূৰ্ণ হৈছিল 1960 চনত আৰু ইয়াৰ ফাৰ্ষ্ট ফ্লাইট লোৱা হৈছিল 24 জুন তাৰিখে 1960 চনত। আৰু এখন 5 প্ৰকাৰৰ এনেকুৱা এইখনৰ নিচিনা এয়াৰক্ৰাফ্ট আছে, প্লেন 5 প্ৰকাৰৰ আছে। এখন সেই প্ৰকাৰকেইটা হৈছে ছিৰিজ 1, ছিৰিজ 2, ছিৰিজ 2A, ছিৰিজ 2B, ছিৰিজ 748। এইখন হ'ল ছিৰিজ A। এইখনৰ ইঞ্জিনত আছে প্ৰপেলাৰ ইঞ্জিন, এখন পাংখা থকা ইঞ্জিন, দুটা ৰোলছ ৰয়েছৰ ইঞ্জিন, 514 টাৰ্বো পাৱাৰ প্ৰপেলাৰ ইঞ্জিন। আৰু এইখনৰ লেংথ হ'ব 67 ফিট আৰু হাইট আছে এইখনৰ 24 ফিট 10 ইঞ্চি। এইখনৰ খালী হৈ থাকিলে এখন মানুহ উঠাৰ আগত এইখনৰ ৱেইট প্ৰায় 12,327 কিলো আৰু মেক্সিমাম এখনে লোড লৈ পেলাই টেক অফ কৰিব পাৰিব 21,092 কেজি। এইখনৰ টেক অফ স্পীড আছে 452 কিলোমিটাৰ পাৰ আৱাৰ আৰু এইখনৰ মেক্সিমাম 900 কিলোমিটাৰ পাৰ আৱাৰ। আৰু এইখনত 40জন পেছেঞ্জাৰ যাব পাৰে। এইখনত আপোনালোক দেখুৱাম। এতিয়া 40জন পেছেঞ্জাৰ যাব পৰা এখন এৰোপ্লেন। এইখনত 3টা লেণ্ডিং গিয়াৰ আছে আৰু এইখনৰ ইঞ্জিন আৰু এই তলৰ এইকেইটা লেণ্ডিং গিয়াৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম অকণমান। এইকেইটা লেণ্ডিং গিয়াৰ আৰু এইখনৰ মিলিটাৰীয়ে ইউজ কৰিছিলে প্ৰথমতে। তাৰপিছত এইখন আহি ইয়াত আমাৰ কলেজত আছে 2008 চনৰ পৰা। ইয়াত এখন ষ্টে কৰি ৰখা হৈছে। মেইনটেনেঞ্চ এইখনত হোৱা নহয়, এইখনত অনলি ট্ৰেইনিং দিয়া হয়, বাকী এতিয়া একো নহয়। এইখন এতিয়া উৰিব নোৱাৰে, কণ্ডিশ্যন এতিয়া উৰিব পৰাকৈ নাই, হ'লেও ট্ৰেইনিঙৰ কাৰণে এইখন চাফিচিয়েণ্ট। আৰু ইয়াৰ পাছত মই আৰু ভিডিঅ' বনাম, যেনে হেলিকপ্টাৰৰ ওপৰত বনাম। হেলিকপ্টাৰ আমাৰ ইয়াত আছে কেইখনমান, সেইখনৰ ওপৰত ভিডিঅ' বনাম। আৰু যদি আপোনালোকৰ ভিডিঅ'খিনি ভাল লাগিছে, ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ, বাই।